নমস্কাৰ আসাম জিকে ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যদি ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্যৰূপে স্বীকৃতি দিয়া ভাৰতৰ নৃত্যশৈলী কেইবিধ? ইয়াৰ উত্তৰটো হৈছে 8 বিধ। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰূপে স্বীকৃতি প্ৰদান কৰে? ইয়াৰ উত্তৰটো হৈছে 2000 চনৰ 15 নৱেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে সত্ৰীয়া নৃত্য বা আন নৃত্য শিকাৰ আগতে শৰীৰৰ অংগবোৰ শিথিল কৰিবৰ বাবে কৰা প্ৰাথমিক অভ্যাসৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাটি আখৰা। নেক্সট কুৱেশ্যনটো হৈছে গুমৰাগ নৃত্য হ'ল মিচিংসকলৰ এটি উল্লেখযোগ্য নৃত্য। এই নৃত্যটো কি উৎসৱৰ লগত সংগতি ৰাখি কৰা হয়? ইয়াৰ উত্তৰটো হৈছে আলি আই লৃগাং। পৰৱৰ্তী প্ৰশ্নটো হৈছে চালি নৃত্যত নাচৰ প্ৰথমতে বজোৱা খোল তালৰ বাজনা কি বোলা হয়? উত্তৰটো হৈছে ৰামদানি। নেক্সট কুৱেশ্যনটো হৈছে বড়োসকলে বসন্তকালীন সময়ত নচা লোকনৃত্যটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বাগৰুম্বা নৃত্য। 8 নম্বৰ প্ৰশ্নটো হৈছে ভোৰতাল নৃত্যৰ জনক ৰূপে কাক আখ্যা দিয়া হয়? ইয়াৰ উত্তৰটো হৈছে বৰপেটাৰ নৰহৰি বুঢ়া ভকতক। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বড়ো কছাৰীসকলে ব্যৱহাৰ কৰা বাঁহীটোক কি বোলে? ইয়াৰ উত্তৰটো হৈছে চিফুং। অসমৰ বড়ো কছাৰীসকলে ব্যৱহাৰ কৰা বাঁহীটোক চিফুং বোলে। ইয়াৰ 9 নম্বৰ প্ৰশ্নটো হৈছে মাটিৰে সজা আৰু ভিতৰখন ফোপোলা পুতলিত কেইটা বিন্ধা থাকে? ইয়াৰ উত্তৰটো হৈছে 3টা। পুতলিত 3টা বিন্ধা থাকে। 10 নম্বৰ প্ৰশ্নটো হৈছে সাঁচিপাতৰ পুথি কি গছৰ বাকলিৰ পৰা তৈয়াৰ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে সাঁচি বা অগৰু গছৰ বাকলিৰ পৰা। 11 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত মিছনেৰীসকলৰ উদ্যোগত অসমৰ প্ৰথমখন বাৰ্তালোচনী অৰুণোদয় প্ৰকাশ হয়? ইয়াৰ উত্তৰটো হৈছে 1846 চনত। 12 নম্বৰ প্ৰশ্নটো হৈছে অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে নাথান ব্ৰাউন। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ পুৰণি শিলৰ তোৰণখন কোন ঠাইত আছে? ইয়াৰ উত্তৰটো হৈছে শোণিতপুৰ জিলাৰ দ পৰ্বতীয়াত আছে। 14 নম্বৰ প্ৰশ্নটো হৈছে নেঘেৰিটিং দেৱালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে দেৰগাঁৱত। 15 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত মন্দিৰ কোনে নিৰ্মাণ কৰোৱাইছিল? ইয়াৰ উত্তৰটো হৈছে আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰোৱাইছিল 1720 চনত। 16 নম্বৰ প্ৰশ্নটো হৈছে আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে শৰাগুৰি চাপৰিত। 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ময়ূৰ দ্বীপ বুলি কোনটো দ্বীপক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে উমানন্দক। 18 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 1973 চনত মন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ কাৰ্যকালত। 19 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত অসমৰ জনতা ভৱনত অগ্নিকাণ্ড হৈছিল? ইয়াৰ উত্তৰটো হৈছে 2005 চনৰ 7 মে'ত। 20 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে দৈনিক বাতৰি। 1935 চনত প্ৰকাশ হৈছিল এইখন। 21 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰথমখন সবাক চলচ্চিত্ৰৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আলম আৰা। আলম আৰা হৈছে ভাৰতবৰ্ষৰ প্ৰথমখন সবাক চলচ্চিত্ৰ। 22 নম্বৰ প্ৰশ্নটো হৈছে ঢেকীয়াখোৱা বৰ নামঘৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মহাপুৰুষ মাধৱদেৱে 1528 চনত। 23 নম্বৰ প্ৰশ্নটো হৈছে তাম্ৰেশ্বৰী মন্দিৰৰ নৰবলি প্ৰথা কোনে বন্ধ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই। প্ৰশ্নটো হৈছে দৌলগোবিন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰভাৰতী পাহাৰত, উত্তৰ গুৱাহাটীত হয়।
25 নম্বৰ প্ৰশ্নটো হৈছে নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে চিত্ৰাচল পাহাৰত। 26 নম্বৰ প্ৰশ্নটো হৈছে নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰোৱাইছিল? ইয়াৰ উত্তৰটো হৈছে 1703 চনত ৰুদ্ৰসিংহই। 27 নম্বৰ প্ৰশ্নটো হৈছে নেঘেৰিটিঙৰ শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰোৱাইছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। 28 নম্বৰ প্ৰশ্নটো হৈছে পৰিহৰেশ্বৰ দেৱালয় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ শিৱসিংহই। 29 নম্বৰ প্ৰশ্নটো হৈছে পুৱামক্কা কোনখন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে হাজোৰ গৰুৰাচল নামৰ পাহাৰত অৱস্থিত। 30 নম্বৰ প্ৰশ্নটো হৈছে বশিষ্ঠাশ্ৰম কোনখন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে সন্ধ্যাচল পাহাৰত। আজিৰ শেষৰ প্ৰশ্নটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে মণিকোট পাহাৰত অৱস্থিত। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।